নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আৰম্ভ কৰিবলৈ লৈছোঁ কেইটামান অতি দৰকাৰী প্ৰশ্ন উত্তৰ। তো বলক পলম নকৰি মূল বিষয়বস্তুলৈ আগবাঢ়োঁ। আজিৰ 1 নম্বৰ প্ৰশ্ন হৈছে, মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভখনৰ নাম কি? ইয়াৰে ক নম্বৰ কীৰ্তনঘোষা, খ নম্বৰ নামঘোষা, গ নম্বৰ ভক্তিৰত্নাৱলী আৰু ঘ নম্বৰ ৰাম বিজয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব খ নম্বৰ নামঘোষা। আজিৰ 2 নম্বৰ প্ৰশ্নটো হৈছে, দ্য ৰেড ৰিভাৰ এণ্ড ব্লু হিল নামৰ গ্ৰন্থখনৰ লিখক কোন? ইয়াৰে অপশ্যন দিয়া আছে ক নম্বৰ সত্যনাথ বৰা, খ নম্বৰ নলিনীবালা দেৱী, গ নম্বৰ হেম বৰুৱা আৰু ঘ নম্বৰ হেমচন্দ্ৰ গোস্বামী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব গ নম্বৰ হেম বৰুৱা। তিনি নম্বৰ প্ৰশ্নটো হৈছে, তলৰ কোনখন কবিতা সত্যনাথ বৰাদেৱে ৰচনা কৰিছিল? ক নম্বৰ অপশ্যন হৈছে জোনাকী, খ নম্বৰ মৌ, গ বাঁহী আৰু ঘ নম্বৰ হৈছে সাৰথি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব খ মৌ। 4 নম্বৰ প্ৰশ্নটো হৈছে, গদ্য সাহিত্যৰ জনক কোন? ইয়াৰ অপশ্যনত দিয়া আছে ক নম্বৰ চন্দ্ৰকুমাৰ আগৰৱালা, খ নম্বৰ হেম বৰুৱা, গ নম্বৰ লক্ষ্মীনাথ বেজবৰুৱা আৰু ঘ নম্বৰ ভট্টদেৱ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ঘ নম্বৰ ভট্টদেৱ। 5 নম্বৰ প্ৰশ্নটো হৈছে, তলৰ কোনজন জোনাকী যুগৰ ত্ৰিমূৰ্তি নহয়? প্ৰশ্নটো ভালদৰে বুজি ল'বা যে তলৰ কোনজন জোনাকী যুগৰ ত্ৰিমূৰ্তি নহয়। জোনাকী যুগৰ ত্ৰিমূৰ্তিত আচলতে 3জন মানুহ আছে। তাৰে ভিতৰত ইয়াত এজনৰ নামটো যিটো নাম নহয়, তাৰে ক নম্বৰ হৈছে চন্দ্ৰকুমাৰ আগৰৱালা, খ নম্বৰ হেম বৰুৱা, গ নম্বৰ লক্ষ্মীনাথ বেজবৰুৱা আৰু ঘ নম্বৰ হেমচন্দ্ৰ গোস্বামী। মনত ৰাখিবা, চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী এই 3জনক একেলগে জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয়। তেনেহ'লে আমাৰ খ নম্বৰ উত্তৰটো শুদ্ধ হ'ব, হেম বৰুৱা। নেক্সট প্ৰশ্ন, বনফুলৰ কবি, আচলতে শুনিবা বনফুলৰ কবি কোন, এনেকুৱা প্ৰশ্ন হ'ব লাগিছিল। তো বনফুলৰ কবি তলত 4জন ব্যক্তিৰ নাম দিয়া আছে। তাৰ ভিতৰত ক নম্বৰ ৰঘুনাথ চৌধুৰী, খ নীলমণি ফুকন, গ যতীন্দ্ৰনাথ দুৱৰা আৰু ঘ পদ্মনাথ গোহাঁই বৰুৱা। তো বনফুলৰ কবি বুলিলে আমি এজন মানুহকে বুজোঁ, সেইজন ব্যক্তি যাৰ নাম হৈছে যতীন্দ্ৰনাথ দুৱৰা। আমাৰ ইয়াত ঘ নম্বৰ অপশ্যনটো শুদ্ধ হ'ব। এতিয়া নেক্সট প্ৰশ্নলৈ যাওঁ। নেক্সট প্ৰশ্ন হৈছে, মাধৱ কন্দলীয়ে তলৰ কোনখন গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰে? তাৰে ক নম্বৰ মহাভাৰত, খ ৰামায়ণ, গ বাইবেল আৰু ঘ গীতা। তো মাধৱ কন্দলীয়ে ৰামায়ণখন অসমীয়ালৈ অনুবাদ কৰে। শুদ্ধ উত্তৰ হ'ব খ ৰামায়ণ। নেক্সট প্ৰশ্ন, জোনাকী কাকতখন কিমান চনত স্থাপিত হৈছিল? ইয়াৰ অপশ্যন দিয়া আছে 1889, খ 1888, গ 1789, ঘ 1788। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ক 1889। নেক্সট প্ৰশ্নটো চাওঁ। পদ্মনাথ গোহাঁই বৰুৱা অসম সাহিত্য সভাৰ কিমানতম সভাপতি আছিল? ইয়াৰ অপশ্যন দি আছে প্ৰথম, দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ক প্ৰথম সভাপতি আছিল।
নেক্সট প্ৰশ্নটো চাওঁ। সুকুমাৰ বৰকাইত ৰচনা কৰিছিল, তলত 4টা অপশ্যন দিয়া আছে, কোনখন ৰচনা কৰিছিল? ক হস্তিবিজ্ঞানৰ পুথি, খ অৰ্থশাস্ত্ৰ, গ অৰ্থবিজ্ঞান আৰু ঘ দৰ্শনশাস্ত্ৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ক হস্তবিজ্ঞানৰ পুথি।